আজি ঘৰ চাফাই অভিযান এয়া এইটো ষ্ট'ৰ ৰুম দেখিছোঁ ষ্ট'ৰ ৰুমৰ ভিতৰত মেকুৰী পোৱালি দিছে বাস্ত্ৰ শাস্ত্ৰ মতে কিন্তু মেকুৰী পোৱালি দিয়াটো ভাল নহয় ঘৰত বৌয়ে পূৰা কিতাপ খুচৰি আছে কিবা ভাল কিতাপ পাৱেই নেকি তেনেকৈ ঘৰ চাফা কৰিলোঁ লকডাউনৰ মাজতে ভাড়াঘৰৰ ভাইটি দুজনে ক'লে সেইবোৰে বিৰাট আমনি লাগিছে কিবা এটা কৰোঁ মই বোলো কিনো কৰিবি লকডাউনৰ মাজত ক'লে লগৰ ল'ৰা এটাৰ মুৰ্গী ফাৰ্ম আছে মুৰ্গী আনো হ'ল তেন্তে সেই মুৰ্গী অনা যাত্ৰা পিছে আনিব লগা নহ'ল তেওঁলোকে নিজে দি গ'ল এয়া লকডাউনৰ মুৰ্গী বেপাৰ এক্সপাৰ্ট বয় আমাৰ নব এয়া মুৰ্গী এয়া হ'ল ৰাজেশ ই এনেই প্ৰাইভেট কোম্পানী এটাত কাম কৰে কিন্তু লকডাউনৰ মাজত ই মুৰ্গী বেপাৰত পূৰা এক্সপাৰ্ট হৈ গ'ল সিয়ে কাটিছে সিয়ে চলাইছে অ' দাদা কি খবৰ হয় আছোঁ তোমাৰ ভাল আছোঁ খোজকাঢ়িছে হয় বলক একেলগে খোজকাঢ়ো ঠিক আছে আহি যাওক মই ইভিনিং সদায় আহোঁৱে হয় নেকি লকডাউনতে আহি আছেনে সদায় আহে সদায় আহোঁ লকডাউন বুলি তেনেকুৱা নহয় আচ্ছা স্বাস্থ্যৰ কাৰণেতো খুবেই ভাল ৱকিং ইজ আ গুড জব খোজকাঢ়িব লাগে নহয় হয় হয় ৱকিংটো কৰিব লাগে মই অৱশ্যে লকডাউনতহে ৰজা হ'ব বিচাৰিছোঁ দুদিনতে নহয় চুলি ডাউন কৰি দিলোঁ লকডাউনত ঠিকেই অঁ নহয় চুলি বডি ডাউনো কৰিব খুজিছোঁ দুদিনতে চুলিটো ভালেই লাগিছে কিন্তু বডিটো অকণ কমিলে অঁ আৰু ভাল লাগিব ইভিনিং ৱকিংটো কৰিলে কমি যাব ভাল লাগিব আৰু ফ্ৰীনেছটো আহি যাব তাকে চেষ্টা কৰিছোঁ এইকেইদিন আৰু আলুটোক বেছি ইম্পৰ্টেঞ্চ দিয়া হৈছে নহয় আলুটো খুবেই কমেই খাব লাগে এইটো বয়সৰ লগে লগে এতিয়া উপায় নাই এতিয়া লকডাউন ভেজিটেবল বস্তু পাবলৈ নাই তাকে আলুটো খাই এইকেইদিন বেছিহে বাঢ়ি গৈছে নহ'ব দুজন আৰু ফ্ৰেণ্ড পালোঁ বঢ়িয়া আহক খোজকাঢ়ো আচ্ছা আচ্ছা ঠিক আছে বাৰু আজিকালি অলপমান সচেতন হৈছে হয় আজিকালি সচেতন হৈছে ভাল লাগিছে বহুত মানুহ ওলাই আহিছে তাকে ৱকিং ইজ দ্য বেষ্ট এক্সাৰচাইজ হয় হয় অন্ততঃ 45 মিনিট হয় খোজকাঢ়ক হয় গা ঘামখিনি উলিয়াবলৈ চেষ্টা কৰক হয় ফ্ৰীনেছ গাটো ফ্ৰী লাগিব হয় ডিপ্ৰেশ্যনৰ পৰা মুক্ত হ'ব সেয়াই আৰু কি ক'ম আৰু ভাল কথাই কৈছে আপুনি যথেষ্ট জানিবলগীয়া কথা এইখিনি